নমস্কাৰ, মই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া বিবাহ বিচ্ছেদৰ সম্পৰ্কে এইকেইদিন সামাজিক মাধ্যমত খুবেই চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। আৰু অৱশেষত আজি নিতুমণি শইকীয়াই এখন সংবাদমেল সম্বোধন কৰি জনায় যে আজি দিনলৈকে তেওঁ মোৰ পত্নী। মই বিচাৰোঁ আৰু আশাটো বন্দী হৈ আছোঁ যে যিখিনি ভুল বুজাবুজি হৈছে সেইখিনি দূৰ হ'ব আৰু আহি থকা দিনত আমি আকৌ একেলগে থাকিম। বন্ধুসকল, নিতুমণি শইকীয়াই তেওঁলোকৰ মাজত হোৱা ভুল বুজাবুজিসমূহ দূৰ হ'ব আৰু পুনৰ একেলগে থকাৰ কথা কয়। বন্ধুসকল, এই সম্পৰ্কে আপোনালোকৰ কি মতামত তলৰ কমেণ্ট বক্সত জনাব আৰু শেষত যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।